কি কয় এইটো মটন বনি আছে অলৰেডি। হাই হেল্ল' নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই বৰ্তমান আছোঁ গ্ৰীণ মাইন মেনেজমেণ্ট ইনষ্টিটিউট গুৱাহাটী ৰিহাবাৰীত। তো আজি মানে অল নৰ্থ ইষ্টৰ ব্ৰাঞ্চ মেনেজাৰবিলাকৰ মানে মিটিং প্ৰভাইড কৰাইছে। তো মই ওপৰলৈকে গৈ দেখাই আছোঁ, মানে তাত খানা ৰেডি হৈ আছে। অফিচ আমাৰ 3rd ফ্ল'ৰত অফিচটো আছে। আৰু বৰ্তমান আহি উপস্থিত হৈছে এইবোৰ মেনেজাৰবোৰৰ গাড়ী। আৰু এয়া আৰু বৰ্তমান আহি পোৱা নাই, আহি আছে। মই দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু মানে একদম ওপৰত মানে ছাতৰ ওপৰত মানে পুৰা ওপৰত টপ ফ্ল'ৰত খানা ৰেডি হৈ আছে। তো তালৈকে গৈ আছোঁ, কি কি বনাইছে। 3rd ফ্ল'ৰত আহি পালোঁ। ইয়াত গ্ৰীণ মাইনৰ অফিচ এইটো 3rd ফ্ল'ৰত আছে। আৰু ওপৰতলৈকে গৈ আছোঁ খানা বনোৱা জেগাত। কি কি খানা কি কয় এইটো মটন বনি আছে অলৰেডি। এইটো ৰাইচ আৰু এইটো চিকেন ড্ৰাই ফ্ৰাই। আৰু এইপিনে দালি আছে। আৰু বাকী আৰু বৰ্তমান হোৱা নাই। আৰু কি কি আইটেম মানে ৰেডি কৰি আছে বৰ্তমান? এতিয়া বৰ্তমান ইমানখিনি প্লেনিং কৰা হোৱা নাই, কি কি বনোৱা হয়। ঠিক আছে। মেনেজাৰ আহি উপস্থিত আছে। কোনটো ব্ৰাঞ্চৰ পৰা আহিছিলে? মই কিবা ঢকুৱাখানা ব্ৰাঞ্চ। ঢকুৱাখানা ব্ৰাঞ্চৰ পৰা এজনকৈ আহি আছে। লখিমপুৰ ঢকুৱাখানাৰ পৰা বৰ্তমান এজন আহি পাইছে। আৰু আহি থাকিলে মই দেখাই থাকিম মেনেজাৰবোৰক। আৰু ইয়াত অলৰেডি পুৰা খানা এতিয়া বনি আছে। আৰু বৰ্তমান মানে বতৰটো ইমান ঠিক নহয়, মানে ছাদৰ ওপৰত বনাই আছোঁ। তেতিয়া বৰষুণ আহিলেতো পুৰা প্ৰব্লেম হৈ যাব। আৰু মিটিংটোতো তলত হ'ব বাৰু। আৰু মই দেখাই থাকিম মেনেজাৰবোৰক লগ কৰাবলৈ। মেনেজাৰ আহি উপস্থিত আছে। ক'ৰ পৰা আহিছিলে, কোনটো ব্ৰাঞ্চৰ পৰা? ডুমডুমা ব্ৰাঞ্চৰ পৰা আকৌ এজন আহি পাইছেহি। বৰ্তমান আকৌ ধেমাজি ব্ৰাঞ্চৰ পৰা আহি পাইছেহি। খানা কেনেকুৱা? বঢ়িয়া হৈছে, ভাল লাগিছে খানা। মাংস বনাও ভাল লাগিছে। চক ক'ত আছো, তলত ঝাপ মাৰি দিম নেকি? আৰু এতিয়া মই বৰ্তমান খাই লওঁ। ভিডিঅ' বনাই আছো। আৰু এনেকৈ এজন দুজনকৈ খাই মানে পুৰা খোৱা বোৱা খতম হৈ গ'ল এতিয়া। আৰু মই সেইদিনাখন মোৰ ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে কোনোবা অসমৰ যদি বৰ্তমান নিবনুৱা যুৱক যুৱতী আছে, তেনেহ'লে আমাৰ কোম্পানীত আহি কিনে কাম কৰিব পাৰিব বুলি সেইদিনাখন ভিডিঅ'টো কৈছিলোঁ। আৰু আজিও কৈছোঁ, যদি কোনোবা নিবনুৱা ল'ৰা বা ছোৱালীয়ে যদি কাম কৰিম বুলি ভাবি আছে, তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত মই কণ্টেক্ট নম্বৰ দি দিম। ফোন কৰিব বা মোক মেইল কৰিব, মই ডিটেইলছ বুজাই ক'ম। কাৰণ এইখিনি কথা টোটেলি বুজাই থাকিবলগীয়া হ'লে বহুত ভিডিঅ'টো দীঘল হৈ যাব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম।